নমস্কাৰ ডি নিউজ ষ্টুডিঅ'লৈ স্বাগতম জনাই মই জয়ন্ত চুতীয়া পুনৰ পূজাৰ মনৰ বতৰালৈ আজি আহি আমি উপস্থিত হৈছোঁহি ধেমাজি নলনী পাম যি পূজা মণ্ডপ আছে সেই পূজা মণ্ডপত আহি উপস্থিত হৈছোঁহি। পুনৰ পূজাৰ মনৰ বতৰালৈ আজি আমি পুনৰ ৰাইজৰ মাজলৈ আহিছোঁ। যিসকল পূজাপ্ৰেমী ৰাইজ ইতিমধ্যে ভিৰ কৰিছে এই মণ্ডপত মা দেৱী আশীৰ্বাদ ল'বলৈ আহিছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই এবাৰ সমগ্ৰ পৰিৱেশটো দেখাই ল'বলৈ মই অনুৰোধ জনাইছোঁ আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশটো দেখাই আছে। এতিয়া ইতিমধ্যে পূজালৈ জীয়াৰী বোৱাৰীকে আদি কৰি কণ কণ ভাইটি ভণ্টিসকলো আহিছে। আমি যোৱাকালি ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা কিছু প্ৰশ্ন আমি ৰাইজৰ মাজলৈ লৈ আহিছিলোঁ আৰু আমাৰ ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা যি প্ৰশ্ন আমি লৈ আহিছিলোঁ আৰু সেই প্ৰশ্ন আমি সুধিম আৰু যিয়ে উত্তৰ দিব পাৰিব তেওঁলৈ আমাৰ ডি নিউজ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ থাকিব। গতিকে আমি এই মুহূৰ্তত কেইজনীমান ভণ্টি দেখিছোঁ, তেখেতলোকলৈ আমি প্ৰশ্ন এৰিম। গতিকে চাম ভণ্টি, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালৈ আমি এটা প্ৰশ্ন এৰিম আৰু প্ৰশ্নটো যদি তুমি উত্তৰ দিব পাৰা তেতিয়াহ'লে তোমালৈ আমাৰ চেনেলৰ তৰফৰ পৰা থাকিব এটা আকৰ্ষণীয় উপহাৰ। প্ৰশ্নটো শুনা। ডিব্ৰুগড়ত এটা আছে, গড়গাঁৱত দুটা, যোৰহাটত এটাও নাই, গোলাঘাটত এটা। প্ৰশ্নটো আকৌ কৈছোঁ, ডিব্ৰুগড়ত এটা আছে, গড়গাঁৱত দুটা, যোৰহাটত এটাও নাই, গোলাঘাটত এটা। পাৰিবানে? ভালকৈ চিন্তা কৰা। ডিব্ৰুগড় এটাও নাই। ডিব্ৰুগড়ত এটা আছে, গড়গাঁৱত দুটা, যোৰহাটত এটাও নাই, গোলাঘাটত এটা। এনে কেনেকুৱা ধৰণৰ হ'ব পাৰে বাৰু? এনে বস্তুটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? শ্বৰ্ট কুৱেশ্যন, মানে ধৰ যেনেকৈ হাতৰ মানে বোলে হাবিত কাহে ওলাই নাহে। মই তোমাক এটা এক্সাম্পল দিছোঁ, হাবিত কাহে ওলাই নাহে যে তেনেকুৱা বোলে যেনে মানুহে কয় কোঠাখন বুলি। তেনেকৈ ডিব্ৰুগড়ত এটা আছে, গড়গাঁৱত দুটা, যোৰহাটত এটাও নাই, গোলাঘাটত এটা। নাই, নাজানিবা। হয়, ভণ্টিগৰাকী এই মুহূৰ্তত উত্তৰ দিব পৰা নাই। আমি একেটা প্ৰশ্নলৈ পুনৰ মই অন্য ব্যক্তিৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিম। আচলতে আমাৰ এই যি মনৰ বতৰালৈ পূজাৰ ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা যি পূজাৰ মনৰ বতৰালৈ আমি ৰাইজৰ কাষলৈ আহিছোঁ, পুনৰ আমি প্ৰশ্ন লৈ আহিছোঁ, কিছু চুটি প্ৰশ্ন। আৰু এই চুটি প্ৰশ্ন উত্তৰ যিগৰাকীয়ে দিব পাৰিব আমাৰ ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা থাকিব তেখেতলোকলৈ আকৰ্ষণীয় এক পুৰস্কাৰ। আৰু এই পুৰস্কাৰ যিয়ে লাভ কৰিব আমাৰ ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা আমি তেখেতলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিম। আৰু এই মুহূৰ্তত মই যি পূজাৰ মণ্ডপস্থলীত বহুতো এগৰাকী বৌক দেখিছোঁ আৰু বৌক আমি ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। আপোনালৈ আমাৰ এটা প্ৰশ্ন আছে আৰু প্ৰশ্নটো যদি আপুনি উত্তৰ দিব পাৰে তেতিয়াহ'লে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালৈ থাকিব এটা আকৰ্ষণীয় উপহাৰ। গতিকে প্ৰশ্নটো এতিয়া শুনিব। ডিব্ৰুগড়ত এটা আছে, গড়গাঁৱত দুটা, যোৰহাটত এটাও নাই, গোলাঘাটত এটা। গোলাঘাটত এটা। বস্তুটো কি? ল নাই হোৱা। বাইদেউ ওচৰলৈ গৈছিলেগৈ অকণমান, আকৌ চেষ্টা কৰক। ডিব্ৰুগড়ত এটা আছে, গড়গাঁৱত দুটা, শুদ্ধ উত্তৰ গড়। বাইদেউগৰাকীয়ে শুদ্ধ উত্তৰ দিছে। গতিকে বাইদেউগৰাকীলৈ আমি ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বাইদেউগৰাকীক এটি সামান্য উপহাৰ দিবৰ কাৰণে আমাৰ সতীৰ্থ মোৰ সাংবাদিক ভিগু বৰুৱাক মই অনুৰোধ জনাইছোঁ। এয়া হেপী পূজা। বাইদেউলৈ পূজাৰ শুভেচ্ছা থাকিল। প্ৰথম প্ৰশ্নটো আছিলে বাইদেউলৈ আমাৰ ডিব্ৰুগড়ত এটা আছিল, গড়গাঁৱত দুটা, যোৰহাটত এটাও নাই, ডিব্ৰুগড়ত এটা। আচলতে ডিব্ৰুগড়ত এটা, গড়গাঁৱত দুটা আছে আৰু যোৰহাটত এটাও নাই, ডিব্ৰুগড়ত এটা। শুদ্ধ উত্তৰ দিছে বাইদেউগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি যিহেতু আমি নলনী পাম যি যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত পূজা আয়োজন কৰিছে, সেই মণ্ডপত আজি পূজাৰ মনৰ বতৰালৈ আমি দ্বিতীয় দিন উপস্থিত হৈছোঁ আৰু এই দ্বিতীয় দিনত আমি ৰাইজৰ মনৰ বতৰা, পূজাৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। তাৰ লগে লগে আমি আমাৰ ডি নিউজ ষ্টুডিঅ'ৰ তৰফৰ পৰা যি প্ৰশ্ন থাকিব আচলতে সেই প্ৰশ্ন আমি পূজাৰ চাবলৈ অহা দৰ্শকক আমি এৰিম। গতিকে এই মুহূৰ্তত
এজন দাদাক দেখিছোঁ তেখেতে পূজাৰ বতৰত চেলফিত ব্যস্ত আছে গতিকে দাদাৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম দাদা ডি নিউজ তৰফৰ পৰা আপোনালৈ আমি পূজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় পূজা চাবলৈ আহিছে কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে হয় ঘৰ আপোনাৰ ঘৰ মোৰ আমগুৰি আমগুৰি হয় হয় বহুত দূৰৰ পৰা আহিছে দূৰে হয় হয় আপোনালৈ আমি এটা প্ৰশ্ন সুধিম যদি আপুনি প্ৰশ্নটো উত্তৰ দিব পাৰে তেতিয়া আমাৰ ডি নিউজ টুডে তৰফৰ পৰা এটা আকৰ্ষণীয় পুৰস্কাৰ থাকিব গতিকে আমি প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ লগত নাহিলা পিছত আহিলা শুনি লওক লগত নাহিলা পিছত আহিলা আকৌ গ'লা আকৌ আহিলা আয়ো দেহি আকৌ যে নাহিলা চাহটো চমু চাপি চাগে অলপ কিন্তু আৰু অলপ চেষ্টা কৰিলে দাদাই নিশ্চিতভাৱে পাৰিব গতিকে মই প্ৰশ্নটো আকৌ কৈছোঁ লগত নাহিলা পিছত আহিলা আকৌ গ'লা আকৌ আহিলা দেহি হৈ গ'লা যে ঘূৰি নাহিলা হয় দাদাই চেষ্টা কৰিছিলে কিন্তু পৰা নাই গতিকে আমি অন্য এগৰাকী বাইদেউ দেখিছোঁ বাইদেউগৰাকীৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিছোঁ বাইদেউগৰাকীয়ে তেখেতক প্ৰশ্ন কৰি থাকোঁতে হাত দাঙিছে মই পাৰিম বুলি গতিকে বাইদেউ প্ৰশ্নটো চাগে নিশ্চিতভাৱে শুনি আছে নহয় জানো গতিকে মই প্ৰশ্নটো কৈ দিছোঁ লগত নাহিলা পিছত আহিলা আকৌ গ'লা আকৌ আহিলা আয়ো দেহি গ'লা যে ঘূৰি তুমি নাহিলা দাঁত শুদ্ধ উত্তৰ দাঁত পাৰি জন্ম হৈ আহোঁতে দাঁত পাৰিলি যিহেতু লগত নাহে পিছতে আহে গতিকে বাইদেৱে শুদ্ধ উত্তৰ দিছে গতিকে বাইদেউলৈ আমি ডি নিউজ টুডে তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাইদেউক আমি উপহাৰ দিবৰ বাবে আমাৰ ভিগু বৰুৱাক মই অনুৰোধ জনাইছোঁ এয়া হেপী পূজা বাইদেউলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলনী পাম যুৱ সংঘ তথা পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হোৱা পূজাৰ মণ্ডপত আপোনালৈ আমাৰ এটা প্ৰশ্ন আছে আৰু প্ৰশ্নটো উত্তৰ দিব পাৰিলে আপোনালৈ আমাৰ তৰফৰ পৰা থাকিব এক বিশেষ উপহাৰ প্ৰশ্নটো আমি এৰিছোঁ পাত আছে ডাল নাই কথা আছে মাত নাই পাৰিবনি বাৰু পাত আছে ডাল নাই কথা আছে মাত নাই হয় বাইদেউগৰাকী মনলৈ অহা নাই এই মুহূৰ্তত তেখেতে ভাবি থাকক আমি পুনৰ আকৌ আপোনাৰ ওচৰলৈ আহিম আৰু আপুনি উত্তৰ দিব পাৰিলে যদি ভাবি উত্তৰটো দিব পাৰে তেতিয়াহ'লে হাত দাঙি দিলে হ'ব আমি যিহেতু ইয়াতে আছোঁ আমি পূজাৰ মনৰ বতৰলৈ আমি ইতিমধ্যে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে পৰিৱেশটো দেখাই আছে আমি অন্য এজনৰ কাষলৈ যাবলৈ আপোনাৰ চেষ্টা কৰিম আৰু আমি তেখেতকৈ এটা অন্য প্ৰশ্ন আমি এফাকি বাক্যবান এৰিম আৰু সেই বাক্য ফাঁকি যদি আপুনি তিনিবাৰ ক'ব পাৰে তেতিয়াহ'লে আমাৰ তৰফৰ পৰা আপোনালোক দিব এক আকৰ্ষণীয় পুৰস্কাৰ নাহৰ নালৰ লাঠি নাহৰ নালৰ লাঠি নাহৰ নালৰ লাঠি নাহৰ নালৰ লাঠি এতিয়া তিনিবাৰ আপুনি খকৈ কওক নাহৰ নালৰ লাঠি নাহৰ নালৰ লাঠি নাহৰ নালৰ লাঠি নাই পোৱা নাহৰ নালৰ লাঠি তিনিবাৰ আচলতে খগে ক'বলৈ কৈছিলোঁ নাই পোৱা যি কি নহওক আমি পুনৰ আমাৰ প্ৰশ্নলৈ আমি ৰাইজৰ মাজলৈ আহি আছোঁ আৰু পূজা যিসকলে পূজা চাবলৈ আহিছে আমি হাঁহি মুখে আচলতে তেখেতসকলে প্ৰশ্ন দাদা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডি নিউজ টুডে তৰফৰ পৰা আপোনালোক পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ আমি এটা চমু প্ৰশ্ন এৰিম আৰু প্ৰশ্নটো যদি শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আমাৰ তৰফৰ পৰা আপোনালৈ থাকিব এটা পুৰস্কাৰ প্ৰশ্নটো তেতিয়া মই সুধিব পাৰোঁ আপোনাক পাত আছে ডাল নাই কথা আছে মাত নাই চেষ্টা কৰক পৰা নাই তেখেতে নহ'লে আপুনি পাৰিব নেকি আপুনি যদি আমি অন্য এটা বাক্য দিওঁ তিনিবাৰ যদি ফোন কৰিব পাৰে নাহৰ নালৰ লাঠি তিনিবাৰ ফোন ক'ব লাগিব আপোনাৰ লাহে খুব শ্ল' হৈছে নাহৰ নালৰ লাঠি 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 প্ৰথমতে অকণমান লাগিছে যি কি নহওক দাদাই উত্তৰ দিব পাৰিছে নাহৰ নালৰ লাঠি নাহৰ নালৰ লাঠি তিনিবাৰ আচলতে খকৈ ক'ব পাৰিছে গতিকে দাদালৈ আমি আমাৰ সতীৰ্থ সাংবাদিক মই ভিগু বৰুৱাক এটি উপহাৰ দিবলৈ বিচাৰোঁ ভিগু বৰুৱাই উপহাৰটি দিছে ধন্যবাদ দাদা আপোনাৰ আহিছে থেংক ইউ
মাইনাগৰাকী আহিছে গতিকে তেখেতে আচলতে এটা ধুনীয়া সজাগতা আনিবৰ কাৰণে এই মুহূৰ্তত ইয়াত আচলতে এটা স্থাপন কৰিছে এটাই প্ৰকাশ কৰিছে যে যিসকল মানুহে এতিয়াও ভেকচিন লোৱা নাই তেখেতলোকক ভেকচিন ল'বৰ কাৰণে আমাক আৰু ইয়াৰ লগতে ধৰি ৰাখি তেওঁলোকে অন্য ৰকম হৈছে অসমৰ এশিঙীয়া গড় বিখ্যাত এশিঙীয়া গড় তেওঁলোকে স্থাপন কৰিছে বাকী এজন ব্যক্তি দেখিছোঁ আমাৰ এজন এতিয়া শিল্পী জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শকৰ পৰা গতিকে আপুনি ধুনীয়া ধুনীয়া এই মুহূৰ্তত আমাক কি ধন্যবাদ গীতা আমি গীতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডি নিউজ তৰফৰ পৰা আৰু নৱবিকাশ সংঘ আৰু প্ৰতিবন উদ্যোগত পূজা আয়োজন কৰিছে আৰু আজি বাদ্যযন্ত্ৰ ইতিমধ্যে সাজু কৰিছে আৰু ইয়াৰ লগতে যি পূজা কমিটি আছে পূজা কমিটি আচলতে পূজা মণ্ডপ চাইছে যি পূজা মণ্ডপ আছে পূজা মণ্ডপ নাই এনেধৰণে আচলতে মানুহ মা দেৱী চৰণত আশীৰ্বাদ ল'বলৈ লগত সেয়া ব্যৱস্থা খবৰৰ পৰা ৰাজনীতিলৈ, গাঁৱৰ পৰা চহৰলৈ, খেল জগতৰ পৰা স্বাস্থ্যলৈ, অপৰাধৰ পৰা মনোৰঞ্জনলৈ, আনতকৈ ব্যতিক্ৰম আমাৰ এই দৌৰ টিআৰপিৰ পিছত নহয়, প্ৰকৃত খবৰ লৈ ৰাইজৰ কাষত। সকলো সামৰি আমি আহি আছোঁ ডি নিউজ টুডে।